ডকমকা কাণ্ডৰ পৰাও শিক্ষা নললে কলাই গাঁৱৰ একাংশই এজন অসমীয়া যুৱকক পুনৰ নিৰ্মমভাৱে প্ৰহাৰ কৰিলে কেইজনমান যুৱকে এনআৰচিত নাম আছে নে নাই বুলি প্ৰশ্ন কৰি লাঠি বেল্টেৰে বৰ্বৰভাৱে কোবালে উদণ্ড যুৱকৰ দলটোৱে। ডকমকা কাণ্ডৰ পুনৰাবৃত্তি। এইবাৰ ঘটনাৰ স্থান মঙলদৈ। এজন যুৱকক বেল্টৰে বান্ধি নিৰ্মম প্ৰহাৰ। তোৰ নাম এনআৰচিত আছে নে নাই? কোবাই কোবাই আক্ৰমণকাৰী প্ৰশ্ন। এইবাৰ কোপা ধৰাৰ সন্দেহত মাৰপিট নহয়, এইবাৰ প্ৰেমৰ বাবে মাৰপিট। ইতিমধ্যে বিভিন্ন ছচিয়েল নেটৱৰ্কিং ছাইটত ভাইৰেল হোৱা এই ভিডিঅ'টোলৈ মন কৰক। এজন যুৱকক প্ৰহাৰ কৰিছে একাংশ লোকে। যুৱকজনৰ হাত বন্ধা, দুইখন হাত পিছফালে বন্ধা হৈছে। বেল্টৰে বান্ধি লৈছে যুৱকজনৰ দুইখন হাত। এইবাৰ তেওঁৰ ওপৰত চলিছে আক্ৰমণ। চৌদিশে অজস্ৰ মানুহে সমগ্ৰ দৃশ্য চাই আছে। ডকমকা কাণ্ডৰ দৰে এই ঘটনাৰ ভিডিঅ' উঠাইছে একাংশ লোকে। এয়া কোনো অশিক্ষিত লোকৰ কাৰ্য নহয়, এয়া শিক্ষিত লোকৰে কাৰ্য। ঘটনাৰ স্থান মঙলদৈ কোনো অজ্ঞাত স্থান। এই যুৱকজনৰ স্থানীয় এগৰাকী যুৱতীৰ সৈতে প্ৰেম হৈছিল। অৱশ্যে এই প্ৰেম দুই পক্ষৰ আছিল নে নাই সেই কথা স্পষ্ট নহয়। যুৱকজনে যুৱতীগৰাকীক চাবলৈ প্ৰায়ে আহিছিল, সেয়েহে স্থানীয় লোকসকলে মিলি যুৱকজনক প্ৰহাৰ কৰে, এইদৰে মাৰপিট কৰে। মাজে মাজে ঘুচিয়াইছে, মাজে মাজে গুলিয়াইছে। যুৱকজন বাগৰি পৰিছে। কান্দি কান্দি যুৱকজনে মুক্তি বিচাৰিছে। এইবাৰ শুনক, আক্ৰমণকাৰী মানুহকেইজনে সুধিছে তোৰ নাম এনআৰচিত আছে নে নাই? লগত অশ্লীল গালিগালাজ। এই সমগ্ৰ ভিডিঅ'টো কেন্দ্ৰ কৰি যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে। আক্ৰমণকাৰী কেইজন কোনো অশিক্ষিত ব্যক্তি নহয়, স্থানীয় এগৰাকী যুৱতীক চোৱাৰ বাবে যুৱকক প্ৰহাৰ। ধুবুৰীৰ যুৱক হোৱাৰ বাবেই সন্দেহজনক নাগৰিক বুলি ধাৰণা। DY